এই ঘটনাটো চেণ্ট্ৰেল আমেৰিকাৰ কোষ্টাৰিকা নামৰ ঠাইখনৰ, য'ত এটা ঘৰিয়ালক কোনোবাই মূৰত গুলিয়াইছিলে আৰু ঘৰিয়ালটোক আধা মৰা অৱস্থাত তাতেই থৈ গৈছিলে। এজন স্থানীয় মাছমৰীয়াই ঘৰিয়ালটোক দেখি গুলিটো উলিয়াই ভাল নোহোৱালৈকে ঘৰিয়ালটোৰ চোৱা চিতা কৰিছিলে। ভাল হোৱাৰ পিছত তেওঁ ঘৰিয়ালটোক জংঘলত পুনৰ এৰি দিছিলগৈ। কিন্তু পিছদিনা মানুহজনে দেখিলে যে ঘৰিয়ালটোৱে মানুহজনক বিচাৰি আহি তেওঁৰ বাৰান্দাতে শুই আছেহি। ঘৰিয়ালটোৱে তাৰ জীৱন বচোৱা মানুহজনৰ লগত থাকিবলৈ বিচাৰিছিলে। সেই মানুহজনে ঘৰিয়ালটোৰ নাম ৰাখিলে পচ্চৌ। এই পচ্চৌ এতিয়া মানুহজনৰ ঘৰৰ এক সদস্য হৈ পৰিল। আপুনি যদি নিমাত জন্তুবোৰক অলপ মৰম কৰে, তেতিয়াহ'লে সিহঁতেও আপোনাক অলপ মৰম দিবলৈ অকণো কুণ্ঠাবোধ নকৰে। এই ভিডিঅ'টো চাই কেনেকুৱা পালে বাৰু? এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।